हेलो दोस्तों আমি ভাগে ভাগে দোকানলৈ আহি আছোঁ লগত আহিছোঁ দেই হাফ পেণ্ট পিন্ধি আহিছোঁ দেখিছেনে মানে ইলাষ্টিক এডাল লৈ আহিছোঁ ছোৱালী মানুহ লিখা মানে ইলাষ্টিক দিছে না কি কৰিব মানে বাৰ্তা বনাই ইলাষ্টিকডাল কেলৈ ফুৰে জানো আৰু তো মোৰ ইউটিউব চেনেল আপোনাৰ স্বাগতম জনাইছোঁ আগত গৈছে আপোনাৰ লুঙি পিন্ধি হজন মানে কি ক'ম আৰু বডিগাৰ্ডত লিখাই আহিছে না বুকু পিন্ধাই আহিছে আমাৰ লগত এতিয়া বুকু পিন্ধাই আহিছে না তাৰপৰা এজনলৈ চব লুঙি পিন্ধি লুঙি এই লুঙি লুঙি মেন এই অকল ফোনত মানে ফোনত ব্যস্ত হৈ থাকে মানে তামাম ব্যস্ত হৈ থাকে এই চাইকেল সৰু ছোৱালীজনী চাইকেল লৈ আহিছে দেই মানে তামাম হাঁহিছে এটা লাজ কৰিছে নেকি নাজানো মানে বৰষুণ দিছিলে বতৰটো বৰ ৰাস্তাটো মানে পকা পকা হৈ আছে যদিও মানে কেঁচা কেঁচা হৈ আছে বৰষুণ দি পেলাই হয় নাই বাৰু হয় 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 বুলি কৈছে বৰষুণ দিছিলে মানে ঘৰবিলাক মজাকৈ বনাই থৈছে আহিলে জেগাবিলাক মজা লাগিছে ন ইমান কালকত ব্যস্ত হৈ আছে কথা পাতি আছে দেই তামাম কথা পাতি আছে হা তামাম কথা পাতিছে মানে কালকত পাতিছে এই ঘৰ যাব ন হয় নাই ঘৰ যাব নতুনকৈ বিয়া পাতি আছে কিন্তু ঘৰ যাব উৎপাত কৰি আছে ঘৰ মানে আজি অহা দুমাহ হোৱা নাই ঘৰৰ পৰা আকৌ যাবলৈ মানে উৎপাত কৰি আছে এনি টাইম উৎপাত ঘৰ যাওঁ কৈ আছে বিয়া পাতি কেলৈ আহে বাৰু কেলাল বিয়া পাতি কেলৈ কেলাল আহিলে সৰি নাই ইমান ঘৰ যাবলৈ যে উৎপাত কৰি আছে বিয়া পাতি থৈ আহিছে আকৌ কেলালে কেলৈ আহিলে মোৰ মানে অলপ প্ৰব্লেম নাই বিয়া পাতি কেলালে আহিলে আকৌ ঘৰ যাবলৈ উৎপাত কৰি আছে ইমান উৎপাত লাগি আছে মানে লাগিবই না নতুনকৈ বিবাহ কৰি অহা হৈছে মানে যাবই লাগিব আৰু আচ্ছা তাৰ লুঙিখন যে পিন্ধি আহিছে কেলৈ পিন্ধি আহিছে লুঙি এইটো মোৰ চিষ্টেমেটিক না তাৰমানে এ চি হয় হয় মানে লুঙিখন পিন্ধি আহিছে এ চি হ'বলৈ দেই বেয়া নাভাবিব মানে চেন্নাই শব্দটো কি অৰ্থ মানে পেণ্ট নিপিন্ধে লুঙি পিন্ধে চেন্নাই মানে লুঙি নিপিন্ধে নহয় পেণ্ট নিপিন্ধে পেণ্ট নিপিন্ধে তাৰমানে লুঙি পিন্ধেতো লুঙিতটো চেন্নাই চেন্নাই আৰু বাকীডোখৰ বাকী কি আছিলে বাকী মই এতিয়া মানে অলপ বিজি অলপ পিছত কথা পাতিম অ'কে তাৰ বিজি আছে দেই মানে কি ঘৰত এৰি থৈ আহিলে মানুহজনী তাৰপিছত আকৌ কথা পাতিবলৈ মন যায় এইটো না জংঘলৰ পৰা ওলাই আহিছিলোঁ কৈছে মোক কোন কেনেকুৱা জংঘলত থকা মানুহলৈকে লাগে নিব তাৰমানে মই বাহিৰত বহি আছিলোঁ ন তাৰমানে হাৱা লাগি পেলাই ধুবলা চুবলা পৰিলে নাই মই কথা পাতিলে এই আমাৰ ছিংগল মানুহ ন একো নাই এনেকুৱাই হয় আৰু তুমি এতিয়া ক'লৈ যাবা চাহ খাবলৈ আমি দিনা চাহ খাবলৈ 4টা গৈ আছোঁ আৰু চাহ খাবলৈ পামগৈ আৰু অকণমান আছে নাই এতিয়া বডি গাৰ্ডৰ লেখীয়া আহিছে বুকু পিন্ধাই আহিছে আচ্ছা আহি আছোঁ দোকানলৈ আবাগত দেখিছে নাই ৰাস্তাটো বৰষুণ দিছিলে এতিয়া ডাঙৰ বৰষুণ দিছিলে জেগাটা মজা লাগিছে ন জেগাটা মজা লাগিছে সঁচাকৈ জেগা কিন্তু মোবাইলত নহয় ইভাগে মোবাইলত চাই মানে কি হ'ল আৰু এই মৰম চেনে মানে ভিডিঅ' চিডিঅ' ইমান বনাব নাজানো আৰু বনাব অকণমান চেষ্টা কৰিছোঁ আপোনালোকক অকণমান আমোদ দিবলৈ মানে যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব নাই কৰা ন কৰি দিব আৰু ছাবস্ক্ৰাইবটো লাইক এটা দি দিব লগতে বেয়া চেয়া নে পায় যদি আৰু শ্বেয়াৰো কৰি দিব আৰু কি কৰিব নোৱাৰো লাইকটো কৰি দিব ছাবস্ক্ৰাইবো কৰি দিব লগতে আৰু বেলেগ গানটো অকণমান বজাই দিব লগতে আহিছোঁ আৰু চাহকণ খাবলৈ যায় নেকি বলক চাহকণ খাই আহিব আমাৰ লগত দেখিছে খেলি আছে মানে একদম পুৰা বল খেলিছে চোতালতে এনেকুৱা মানে ফিল্ড নাই ন খেলি আছে ঘৰবিলাক মজাকৈ বনাই থৈছে আৰু মজা ওলাইছে ন ফটোবিলাক দিছিলা নহয় কিন্তু মোক ঘৰ বনাই থৈছে এই পাছফালে বনাই আছে এইটো মছজিদ সেইটো ভৰাই লওক এইখনে দোকানলৈ আহি আছোঁ তিনিআলিটো পাইছোঁহি আৰু এখন
সেইফালে গ'লে খাই মানে আজৰি সময় পালে খোজকাঢ়ি ফুৰি ভাল লাগে ন, সেইটো কাৰণে ঘূৰি ফুৰিছোঁ আৰু। চাহ নাখাওঁ নেকি? চাহটো খাওঁ, চাহটো খাই যাওঁ কিমান দূৰ ঘূৰিব যাবি? অলপ ফুৰি আহোঁগৈ আৰু এই দোকান আহি পাই গ'লোঁ দেই। এবাৰ মানে নাই বন্ধা আছে বন্ধা। চাচি চায়া আন্ধাৰ আছে গোটেইখন। লাইন নাই নেকি বাৰু? আন্ধাৰ দেই, চাহ বনাই আছে। লাইটতে দেখিছোঁ আৰু, দেখিছেনে বাৰু? ইয়া মোবাইল লগাই দিছোঁ এজনে বডিগাৰ্ড খালেই দেই। মোবাইল লগাই দেখাইছোঁ আৰু দেই, বেয়া চেয়া নাপাব। হেল্ল' দোস্ত, সেই মানে বৰষুণ দি আছে, সিহঁতি ফুৰিব যাওঁ বুলি কৈছে। মই কৈছোঁ বোলো নাযাওঁ ফুৰিবলৈ, সিহঁতি কৈছে যাওঁ। এই বৰষুণ দি আছে, চব ওপৰৰ পৰা বৰষুণ দি আছে। নেদেখা যাওঁ মানে বেয়া লাগে ন, এইবিলাক চব দেখাই দিয়ে। দেখিছে না শিখৰ খাই আছে, শিখৰ দেখিছে না শিখৰ খাই পিনে স্বাস্থ্য কেনেকুৱা বনাইছে দেখিছে না? তাৰমানে কিনো কম, বৰষুণো দি আছে, এইফালে ওপৰৰ পৰা টিপ টিপকে। তাহাঁতি বোলে কৈছে ফুৰি আহোঁগৈ ব'লা, মই কৈছোঁ নালাগে বোলো, ফুৰি নাহোঁ। নাই কথা বোলে নুশুনে নহয়, বুজিছেনে? এই দুখ চুখ নকৰিব, বৰষুণত তিতিয়ে যাওঁ আৰু ন, হয় নাই বাৰু? বৰষুণত তিতিয়ে যাওঁ ন, হয়। এটা কথা আকৌ, ঘৰত মানুহজনী আছে দেখোন। কাইলৈ জ্বৰ হ'লে মানে মোক আকৌ মেডিকেল লৈ যাব লাগিব আকৌ তোমালোকে দেই। জ্বৰ হ'লে কিন্তু কাইলৈ লৈ যাব লাগিব আকৌ মেডিকেল। হ'ব, স্বাস্থ্য বনাইছে এইবিলাক নহয়। আমাৰ এই বাবাজন আহিছেহে। সেইজনে আকৌ সেইদিনাখনি এজনে আকৌ গানহে লগাই লৈছে, দিছে নাই? লুঙিমেন, এই লুংগিমেন মানে অলপ বয়স হৈ আহিছে না, চ' মানে হৰিনাম শুনিবলৈ বেছি হেঁপাহ কৰোঁ আৰু। তাৰমানে কথাটো সেইটোৱে ন, মানে কি কথাতে কয় নহয়, গছ কাটিলে মুহা বোলে বিয়া পাতিলে বুঢ়া। আপোনালোকৰ লগত ঘূৰি ফুৰিছোঁ যদিও মোৰ মনটো বৃদ্ধ বয়সলৈ গুচি গ'ল না। আইও এষাৰ আকৌ কি ক'লা? ইডোখৰ নকওঁগে আৰু। শুনিছে ন, মানে বিয়া পাতি থৈ আহিছেতো, সেইটো কাৰণে বুঢ়া হ'ল বুলি নিজকে ভাবিয়ে ল'লে। এই কথা বুঢ়া মানুহবিলাকে চোন ডেকাবিলাকতে বেছি চাৰহেচোন ছোৱালী পটোৱাত। আকৌ কি কথা? নাই মানে আপুনি নিজে ভাবি থকা, যেতিয়া মানে বুঢ়াবিলাকে ডেকাবিলাকে যদি এজনী ছোৱালী পতায়, বুঢ়াবিলাকে তিনিজনী গাৰ্লফ্ৰেণ্ড ৰাখে যে কেলে বাৰু? হৰি নহয়, ডেকাবিলাকে এজনী ছোৱালী পতায় হয় নাই বাৰু? বুঢ়াবিলাকে তিনিজনী লাইন মাৰি থাকে কেলে বাৰু? তাৰপিছত বিয়া পতাৰ পিছত হে কথাটো কি বাৰু? মানে মোৰ সেইবিলাক বিষয়ত বেছি এক্সপিৰিয়েঞ্চ নাই না, সেইকাৰণে ক'ব নোৱাৰিছোঁ। আচ্ছা, চ' হ'লেও মানে যিসকল সেইবিলাক হেৰি আৰু তাৰমানে এইডোখৰ বনৰ পক্ষী বুলিয়ে ক'ব পাৰি আৰু। বিবাহিত পুৰুষে যেতিয়া ৩-৪জনৰ লগত নিলিমাই বুলি কয় সেইটো। তাৰমানে দেখিছে ন, এই বৰষুণ দি আছে বৰষুণ দি আছে, মানে বৰষুণ দি এই আছে আম ফুলি আছে, এইজোপা আম ফুলিছে। মানে কি ক'ম আৰু দুপৰ বিলাহী দেই। ইয়াত গোটেইকেইটাৰ ভিতৰত মোৰ মুখখন অকণমান ডাঙৰ নি বাৰু? দেখিছে নাই, এই মানে এই কিনো ক'ম আৰু, এই কি মেডিচিন খোৱা বোলে দেহা বোলে, হয় নহয়? এইটো গুঠেল খাই আছে, এই মানে সপ্তাহত 4টা খায়। মই আনি দিছোঁ না। তাৰমানে মেডিচিন খোৱা বডি আৰু কি আমি সৰুতে হাঁহ মাংস উহোৱা চাউলৰ ভাত খাই অহা বডি। আচ্ছা, কাৰণ নকয় দেই, বেয়া পাইছে সিহঁতি ক'বলৈ। চ' মানে এনেই ধেমালি কৰিলোঁ আৰু, আপোনালোকে ভিডিঅ' চাই যদি বেয়া চাই নাপাব আৰু, এনেই ধেমালি কৰি আহিছোঁ আৰু। চ' মানে আমি কেৰেলাত অহা আগেই আহে বহুত শকত আছিলোঁ। তামাম বৰষুণ দিব দিয়া। হয়, মেডিচিন খোৱা বডি ব্ৰইলাৰ হাঁহ দি একেই। হয় নেকি? মানে আমি আহি আছোঁ দেই, চাওক কয় এই ঘৰবিলাক ইমান মজাকে বনাই দিছে ন, মানে দেখিলে মোৰ লোভ পানী পৰি যায় আৰু, নে কি কয়? ইমান ধুনীয়া ধুনীয়া ঘৰবিলাক মানে বনাই থৈছে ন, চাওকচোন আপুনি। এইটোহেন ঘৰ চাওক, প্লেচটো চাওক, প্লেচটো বাকী বাদ দিয়ক, জেগাবিলাক চাওক। এই ৰাস্তাটো শিলগুটি পোৱা হ'ব পাৰে, কিন্তু ঘৰবিলাক চাওকচোন আৰু, লোভৰ পানী পৰি যায় আৰু। নে কি কয়? মোবাইল চাব জেগাবিলাক কেনেকুৱা, এইবিলাক ঘৰবিলাক কি মজাকে বনাই থৈছে, এইবিলাক ৰাস্তা মানে ওপৰৰ পৰা দি আছে বৰষুণ দেই। অলপ বেয়াও হ'ব পাৰে, বেয়া নাপাব আৰু। হেল্ল' দোস্ত, দেখিছে বাহিৰত বৰষুণ দি আছে, আমি কেইটা আহি এখন চাৰ্টৰ তলতে মানে এখন ক'বলগীয়া ভগৱান আৰু নহয় আমাৰ কাৰণে।
হয় নহয়? ইয়াতে আহি আমি ৰৈছোঁ আৰু এইফালে দেখিছে বৰষুণ দি আছে, ইফালে আগফালে খাল পুখুৰী এটা আছে। ইয়াতে আহি ৰৈছোঁ আৰু বৰষুণ যাক মানে এনেকুৱা অকণমান দি আছিলে, আমি ভাবিলোঁ যাব পাৰিম চাগে, তাত দেখিলোঁ ডাঙৰকৈ আহিলে, ইয়াতে সুৰ মাৰি দিছোঁ আৰু ৰৈছোঁ আৰু। মই ইয়াতে আকৌ মোৰ 1 নম্বৰটো কৰি লওঁগৈ। ই এজনে আকৌ যিমানে বৰষুণ দিছে মানে লাগিছে ক'লে কিনো কম আৰু দুশ বিলাহী নে কি কয় হে এই দেখিছে ন বাৰু গাড়ী আহি আছে বাৰু এনেকৈ আৰু ন আপোনালোক আছে মোৰ লগত ন কিবা এটা হ'লে লৈ যাব আৰু উঠাই যেনিবা হয় নহয় অসম প্ৰথম সদায় আৰু চিৰদিন মানে ডাইলগটো বুজি নাপালোঁ নহয় আপোনাৰ লগত সদায় আছোঁ তাৰপিছত মই নিজে পাহৰিলোঁ মানে কি ক'লে এইফালে সোমালে পালোঁ আৰু গুচি গ'ল বাহিৰত বুজিয়ে নাপালোঁ অসমত এতিয়া কি চলি আছে ইলেকশ্যন অসমত ইলেকশ্যন চলি আছে ন এতিয়া মানে অসমত এতিয়া লুৰিণজ্যোতি দপদপনি চলি আছে লুৰিণজ্যোতি দপদপনি আচ্ছা অসম প্ৰথম সদায় আৰু চিৰদিন আচ্ছা বাৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে ক'ব বাৰু মেছেজ নিশ্চয় জনাব কেনেকৈ পালে কিন্তু ইমান বনাব নজনা নাই হ'লেও যিমানখিনি পাৰিছোঁ আপোনালোকৰ কাৰণে অকণমান চেষ্টা কৰিছোঁ আৰু দুখ চুখ নকৰিব আৰু ভিডিঅ'টো চাই যদি ভাল পালে কমেণ্ট এটা কৰিব লাইক এটা কৰিব লগতে ছাবস্ক্ৰাইবটো কৰি দিব হ'ব আৰু ভিডিঅ'টো ইমানতে আৰু সমাপ্ত কৰিছোঁ নে কি কয় বাৰু